মোৰ কবিতাৰ মনস্তাত্ত্বিক স্খলন বিতুপাতটো অকণমান মন কৰকচোন। মনস্তাত্ত্বিক স্খলন বাৰ্ধক্যত নিসংগতা এক দুৰাৰোগ্য ব্যাধি, বৰ হৃদয় বিদাৰক, হৃদয় স্পৰ্শিত। নিৰ্জনতা বিষণ্ণতাই স্তব্ধ কৰি দিয়ে জীৱন শিখা, প্ৰাণ থাকিও যেন প্ৰাণহীনতা। নিসংগতাই হয় জীৱন লগৰী, সকলোৱেই যেন যায় পাহৰি। ঘৃণাৰ ক্ষীণতম অভিব্যক্তি প্ৰকাশৰো যেন নাই অধিকাৰ। বাৰ্ধক্যত সঁচা অৰ্থত জীৱনটো হৈ পৰে তুচ্ছ আৰু মূল্যহীন, যেন কৰ্তব্যময় হৈ পৰে নিসংগ সময়বোৰ। প্ৰকট হৈ উঠে, পৰিস্ফুট হৈ পৰে হৃদয়খন চুৰমাৰ হোৱা এক অবাস্তৱ অবৰ্ণনীয় ছবি। এক শ্বাসৰুদ্ধ জীৱনৰ জটিল সন্ধিক্ষণ যেন এই বৃদ্ধত্ব। ৰজা প্ৰজা, ধনী দুখীয়া, উচ্চ নীচ বিচাৰ নকৰে বাৰ্ধক্যই। প্ৰভেদ নাই ইয়াত উচ্চ নিম্ন পদবীৰ। অহংকাৰী গৰ্বিতজনৰো গৰ্ব ছাৰখাৰ কৰি পল পল মৃত্যুক আগুৱাই আনে নিদাৰুণ এই বৃদ্ধত্বই। কি যে অভিশপ্ত অশান্তিদায়ক। 10 মাহ 10 দিন গৰ্ভত থাকি পৃথিৱীৰ পোহৰ দেখা, মাতৃৰ বুকুৰ ৰস চুহি বলৱান হোৱা, বুকুৰ আপোন সন্তানেও বাৰ্ধক্যত যায় পিতৃ মাতৃক পাহৰি। একমাত্ৰ জীয়াই থকাৰ তাৰণাতেই বৃদ্ধত্বই কৰি লয় বৃদ্ধাশ্ৰমকে শেষ আশ্ৰয়স্থলী। জীৱন জোৰা আশাবোৰ বাৰ্ধক্যই কৰি তোলে বিষাদগ্ৰস্ত। আপোন বুলি ভবাজনৰ বাবে নিষ্ঠুৰ বৃদ্ধত্ব হৈ পৰে নিন্দাৰ পাত্ৰ। ঘৃণা, অৱহেলা, নিন্দা, তিৰস্কাৰ বৃদ্ধত্বৰ বাবে যেন মুকুতাৰ মালা। এক বিষাদ ভৰা হুমুনিয়াৰ মাজেৰে অন্ত হয় বিচিত্ৰ বৃদ্ধত্বৰ কৰুণ গাথা। এইখিনিতে মই এটি মহৎ বাণী ক'ব বিচাৰোঁ। মোৰ নহয়, বেলি মাৰ যায়, কিন্তু গ্ৰহ উপগ্ৰহে তাৰ প্ৰতিবিম্বৰেই বাটৰুৱাক বাট দেখুৱায়। কোনো ব্যক্তি পৃথিৱীত নাইকিয়া হয়, কিন্তু তেওঁৰ মানসিক বিকাশৰ জেউতি বা প্ৰতিবিম্বই পুৰুষানুক্ৰমে মানৱ জাতিক পোহৰ দি থাকে। এষাৰি কথা আছিল ডক্টৰ বাণীকান্ত কাকতিদেৱৰ। এইটো মোৰ স্বৰচিত কবিতা আপোনালোকৰ আগত প্ৰকাশ কৰিলোঁ। আপোনালোকে ভাল পালে মোক লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। মই এনেদৰেই মোৰ এটি কবিতা আপোনালোকৰ আগত পাঠ কৰি শুনাই যাম। মোৰ আশা যাতে শুদ্ধ ৰূপত পূৰ্ণ হয়। আপোনালোকে মোক আগুৱাই নিয়কচোন। আকাশ চোৱাৰ বহুত উদ্যম আছে, বহুত হেঁপাহেৰে আপোনালোকৰ পৰা আঁতৰি আহিলোঁ। নয়নী ডেকা ভূঞাই। বহুত ধন্যবাদ।